নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা বিশেষ বিষয় লৈ তোমালোকৰ মাজত এই ভিডিঅটো লৈ আহিছো আমি কিছুদিন ধৰি সকলোৱে পৰীক্ষা কেন্দ্ৰিক এটা কনফিউজনত ভুগি আছো অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল সকলোৱে এটা কনফিউজনত আছে গতিকে মই নিজেও যেহেতু এজন শিক্ষক মই ভাবিছো যে লেটেষ্ট আপডেটটো তোমালোকৰ লগত শেয়াৰ কৰাটো ভাল হ'ব যাৰ দ্বাৰা তোমালোক উপকৃত হ'বা মেট্ৰিকৰ যেটো আছিল কথা তিনিটা সাবজেক্টৰ ওপৰত পৰীক্ষা হ'ব এই কথাটো শিক্ষামন্ত্ৰীয়ে যদিও ঘোষণা কৰিছিল বা আমি গম পাইছিলো কিন্তু মুখ্যমন্ত্ৰীয়ে কিন্তু এই কথাটো মানি লোৱা নাই গতিকে মেট্ৰিক পৰীক্ষাৰ তিনিটা সাবজেক্টৰ ওপৰত মেট্ৰিক হোৱা কথাটোৰ এতিয়ালৈকে কোনো সিউৰিটি নাই ইয়াৰ ওপৰত বিচাৰ বিবেচনা হ'ব আৰু কি অৰ্ডাৰ আহে পিছলৈ হেই তাৰ কাৰণে আমি বাট চাব লাগিব তোমালোকক এই কথাটো জনাই থলো আৰু হায়াৰ সেকেন্ডাৰী যেটো কথা আছিল হায়াৰ সেকেন্ডাৰী কথাটো হল স্ট্ৰীম আৰ্টস আছে সায়েন্স আছে কমাৰ্চ আছে গতিকে হায়াৰ সেকেন্ডাৰীৰ কি সাবজেক্টৰ ওপৰত হ'ব নহব এই কথাটো কোনো নিশ্চয়তা নাছিল লেটেষ্ট আপডেট অনুসৰি সায়েন্সৰ যেটো এক্সাম হ'ব সায়েন্স এক্সামৰ ফিজিক্স আৰু কেমিষ্ট্ৰিটো কাউন্সিলে নিৰ্ধাৰণ কৰি দিব আৰু এটা সাবজেক্ট নিজে বাছি ল'ব লাগিব আৰু আৰ্টছৰটো যদিও তেনেকুৱাকে একো আপডেট আহা নাই তথাপিও ইংলিশ আৰু অসমীয়াটো কম্পালসৰি বুলি ধৰি লোৱাটো ভাল হ'ব কাৰণ খুবেই সম্ভাৱনা আছে ইংলিশ এছামিজটো কম্পালসৰি কৰি দিয়াৰ গতিকে এই দুটা সাবজেক্ট পঢ়ি থাকিবলৈ তোমালোকক মোৰ ফালৰ পৰা পৰামৰ্শ দিলো খুব মোস্ট প্ৰবাবলি এই দুটা সাবজেক্ট কম্পালসৰি কৰি দিব পাৰে আৰু এটা বাছিব দিব পাৰে গতিকে এইখিনি কথা তোমালোকৰ মাজত মই আজি শেয়াৰ কৰিলো যদি তোমালোকে এইখিনি কথাৰ পৰা উপকৃত হোৱা বুলি ভাবা তেনেহলে নিশ্চয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু লেটেষ্ট আপডেট বিলাক পাই থাকিব কাৰণে মোৰ ভিডিঅ' বিলাক ফলো কৰি থাকিবা